জীৱনত বিচৰাবোৰ ভবামতে হ'লেহে সুখী হ'ব পাৰি বুলি ভাবিলে এজন মানুহে কেতিয়াও সুখী হ'ব নোৱাৰিব। কিয়নো জীৱনৰ ইমানবোৰ কথা আৰু ঘটনা নিয়ন্ত্ৰণ কৰিব পৰাটো মানুহ এজনৰ বাবে সম্ভৱপৰ নহয়। সুখী হ'ব বিচাৰিলে পৰিস্থিতি ভাল বা উত্তম হোৱাৰ অপেক্ষা কৰি লাভ নাই। জীয়াই থকাৰ আনন্দত এতিয়াই এই মুহূৰ্তত সুখী মন এটা পাব পাৰি। জীৱনৰ বহুত দিশ আছে। কোনো মানুহে সকলো দিশতে পাৰফেক্ট নহয়। কোনোবাই কিবা দিশত আগবাঢ়িব নোৱাৰিলে আন দিশত আগবাঢ়ি যাব পাৰে। কিছুমানে চাকৰি, কিছুমানে ব্যৱসায়, কিছুমানে বিনোদন মাধ্যমত, সংগীত, চিনেমা আৰু হাজাৰ সৃষ্টিশীল দিশ আছে, যিবোৰ জীৱনৰ এটা এটা দিশ। ইয়াত কোনেও কাৰো তল ওপৰ নহয়। সকলোবোৰেই জীৱনৰ চেতনাৰ বহিঃপ্ৰকাশ। অজ্ঞানী লোকে সুন্দৰ পোছাকেৰে জ্ঞানীৰ সভাতো স্থান পায়। কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁ সেই সভাত মুখ নোখোলে।